মেট্ৰিক হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ ৰাজ্যিক কেবিনেটৰ। শিক্ষা বিভাগে কাইলৈ বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা বাতিলৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষাৰ্থী সমাজ তথা অভিভাৱকে কি কয় আমি প্ৰথমে যাব বিচাৰিছোঁ বজালিলৈ। আমাক জনাব আমাৰ সাংবাদিক হিৰেণ কলিতাই। হয়, কোভিডৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে দেখা গৈছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিভিন্ন সময়ত চৰকাৰৰ ফালৰ পৰা বিভিন্ন নীতি নিৰ্দেশনা দিয়া হৈছিলে। শিক্ষা বিভাগে ইতিমধ্যে বিভিন্ন নীতি নিৰ্দেশনা দিব হ'ব নহ'ব এই দমোজাত থকাৰ পিছত বিগত কিছুদিন পূৰ্বে শিক্ষা বিভাগে কিবাকৈ হ'লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা হওক ইয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। পুনৰ কিন্তু কেবিনেটে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় তাক লৈ দমোজাত সৃষ্টি হোৱাত শিক্ষানগৰী পাঠশালাত আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ পাঠশালা শিক্ষানগৰী পাঠশালাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত, আৰু ইয়াত আচলতে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ মাজত আচলতে উদ্বিগ্নতাই বিৰাজ কৰিছে, যিহেতু পুনৰ নতুন নতুন নীতি নিৰ্দেশনা আহি আছে। মই এগৰাকী ছাত্ৰীৰ সৈতে কথা পাতিব বিচাৰিছোঁ যে কি ভাবা, পুনৰ আৰু নিৰ্দেশনা আহিছে, হ'বনে নহ'ব তাৰ দমোজা আহি? মই ভাবোঁ পৰীক্ষাটো সোনকালে হৈ যাব লাগে। গোটেইকেইটা বিষয়েৰে হওক কম নম্বৰৰ হ'লেও সঠিক সিদ্ধান্ত দিব লাগে সোনকালে। হয়, নিশ্চিতভাৱে প্ৰথম যি সিদ্ধান্ত লৈছিলে শিক্ষা বিভাগে কিছু অন্তত নম্বৰ 25 হওক বা তেনেধৰণে গোটেই বিষয়তে লাগিলে পৰীক্ষা অনুষ্ঠিত হওক। আন এগৰাকী ছাত্ৰী আছে যে কি ক'বা, আৰু আহিছে নতুন নিৰ্দেশনা? মোৰ মতে পৰীক্ষাটো সোনকালে অনুষ্ঠিত কৰক। কোভিড প্ৰট'কল মানি পৰীক্ষা কেন্দ্ৰত আমি সকলোৱে পৰীক্ষা দিম বুলি ভাবোঁ। আমি সকলোৱে যিহেতু প্ৰথমৰ পৰাই কষ্ট কৰি আহিছে, কষ্টৰ ফলাফল পাব লাগে। বহু ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি আহিছে, যিহেতু মেট্ৰিক পৰীক্ষাটো জীৱনৰ প্ৰথমটো ৰাজ্যিক ভিত্তিক পৰীক্ষা, গতিকে আমি সকলোৱে দিব পাৰিম বুলি আশা কৰিছোঁ। হয়, জীৱনৰ আটাইতকৈ মূল্যৱান পৰীক্ষাটোৱে হৈছে আচলতে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আন এগৰাকী ছাত্ৰ আছে যে কি ক'বা, এই যে দমোজাৰ সৃষ্টি হৈছে এই সন্দৰ্ভত কি ক'বা? মই ক'ব বিচাৰোঁ যে প্ৰথমৰে পৰা আমি যথেষ্ট কষ্টৰে পঢ়ি আহিছোঁ এই পৰীক্ষাটোত ভাল ফলাফল দেখুৱাবৰ বাবে, আৰু এতিয়া হ'ব নহ'ব তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিয়ে আমাক বৰকৈ মানসিক কষ্টৰ। কি বিচৰা এতিয়া, আচলতে কি বিচৰা? মই পৰীক্ষা হোৱাটোৱে বিচাৰোঁ। কাৰণ কি বিচৰা, সংক্ষেপতে যদি কোৱা আপুনি কি বিচৰা? মোৰ মতে পৰীক্ষাটো হ'ব লাগে, কিয়নো সকলো ল'ৰা ছোৱালীয়ে সৰুৰে পৰা এই মেট্ৰিক পৰীক্ষাটোৰ বাবে এটা সপোন দেখে। কিন্তু বৰ্তমান সময়ত যিটো পৰিস্থিতি হৈছে, এই পৰিস্থিতিত কোভিড প্ৰট'কল মানি হ'লেও সংকুচিতভাৱে হ'লেও পৰীক্ষাটো পাতিব লাগে। হয়, ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছা, যিহেতু মূল্যৱান প্ৰতীক্ষা গোটেই জীৱনটোৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষাগুৰু আছে যে আমি নিশ্চিতভাৱে জানিছোঁ যে প্ৰতি মুহূৰ্তত শিক্ষাগুৰুসকলৰ ওচৰলৈ অভিভাৱকৰ শিক্ষাৰ্থীসকলৰ ফোন আহে। তো আপুনি এগৰাকী ইয়াৰ প্ৰধান হিচাপে আপুনি কি ক'ব? আচলতে শিক্ষামন্ত্ৰী মহোদয়ে ইমান দিনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা আশ্বাস দিয়া আহিছে যে পৰীক্ষা হ'বই, ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থাকক, অধ্যয়ন কৰি থাকক। গতিকে ছাত্ৰ ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে পৰীক্ষাটো হ'ব বুলি। গতিকে এটা সঠিক সিদ্ধান্ত 2 দিনতে হ'লে ভাল হয়। আচলতে মোৰ মতে পৰীক্ষাটো কেনেবাকৈ হ'লেও পাতিব পাৰিলে বহুত ভাল হয়। 18 তাৰিখে যি আচলতে চূড়ান্ত সিদ্ধান্ত দিয়া হ'ব ৰাজ্য। হয়, হিৰেণ কলিতা, আপোনাক ধন্যবাদ জনাইছোঁ।